জনজাতীয় লোকসকলক উচ্ছেদ কৰাটো ইমান সহজ নহয় আৰু উচ্ছেদ কৰাৰ প্ৰয়োজনীয়তাও নাই, কাৰণ তেওঁলোকে ফৰেষ্ট ৰাইটছৰ আণ্ডাৰত প্ৰটেক্টেড হয়। আৰু অসমত যদি চৰকাৰে জনজাতীয় লোকসকলক উচ্ছেদ কৰিব খোজে, যাৰ মাটিতে আমি আছোঁ বৰ্তমান, তেওঁলোকৰেতো অসমত এদিন মাটি আছিলে গোটেইবিলাক, এইটোতো বহুত মৰ্মান্তিক ঘটনা হৈ যাব। কাৰণ আমি যিবিলাক আজি দাস কলিতা বৰা আছোঁ, আমাৰ মাটিবোৰ কুঁৱাৰ আছিলে, বড়োসকলৰ, ৰাভাসকলৰ, কাৰ্বিসকলৰ, তেওঁলোকৰে মাটি আছিলে। সেইকাৰণে মই ভাবোঁ যে য'ত য'ত বনাঞ্চল দখল জনজাতীয় লোকৰ দ্বাৰা হৈছে, তাৰ বাবে আমি ফৰেষ্ট ৰাইটছ এক্ট আৰু বুজাবুজিৰ মাজেৰে আমি কাম কৰি আছোঁ। কোকৰাঝাৰতো তেনেকুৱা কিছুমান কাম আমি হাতত লৈছোঁ। কিন্তু যিসকলে আমাৰ জাতিটোক নষ্ট কৰাৰ মানসেৰে বেদখলত লিপ্ত হৈছে, তেওঁলোকক আমি মোকাবিলা কৰিছোঁ।